जिंदाबाद 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 मुर्दाबाद 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 আজি আমি বিশেষ এই ধাৰণা কাৰ্যসূচীটো ল'বলগীয়া হৈছে যে যোৱাকালি আমি ডক্টৰ নুমল মমিনক লগ ধৰিব গৈছিলোঁ ৰিজনেল কমিটি হয় কিন্তু তেওঁ আমাক মিছবিহেভ কৰাৰ কাৰণে আমাৰ মনত বহুত দুখ পালোঁ সেইকাৰণে আজি এই ধাৰণা কাৰ্যসূচী লৈছোঁ কিন্তু বিজেপিৰ এগেইনষ্টত নহয় অকল ডক্টৰ নুমল মমিনৰ এগেইনষ্টতহে এই ধাৰণা কাৰ্যসূচী লৈছোঁ আজি CM কাৰ্বি সম্প্ৰদায়ৰ হয় যদিও তেওঁ আমি যদি যাওঁ তেওঁ আমাক ইমান ভাল বিহেভ কৰে কেতিয়াও বেয়া বিহেভ কৰা নাই আৰু নুমল মমিন আমি ভাবিছিলোঁ নিজৰ মানুহ হয় আৰু আমাক ভাল বিহেভ কৰিব সদায় ভাল ৰেসপন্স কৰিব বুলি তেওঁক আমি ভাবিছিলোঁ কিন্তু কালি একদম তাৰ বিহেভখিনি চাই বহুত বেয়া পালোঁ দুখ পালোঁ আজি পৰা ডক্টৰ নুমল মমিনক আমাৰ আদিবাসী ৰাইজে নিলিপত নিবিচাৰে হেতুকে এটা ছাত্ৰ সন্থা হয় CM ছাৰক ৰিকুৱেষ্ট জনাইছোঁ যে নেক্সট ইলেকশ্যনক ডক্টৰ নুমল মমিনক যেন টিকেট নিদিয়ে নুমল মমিন মুৰ্দাবাদ मुर्दाबाद নুমল মমিন মুৰ্দাবাদ मुर्दाबाद मुर्दाबाद নুমল মমিন ইয়াতো নুমল মমিন ইয়াতো নুমল মমিন মুৰ্দাবাদ मुर्दाबाद